নমস্কাৰ জনাইছো আজিৰ এই খণ্ডত মই যিকোনো শিশুৰ ক্ষেত্ৰত আৰু বিশেষভাৱে বিশেষ প্ৰয়োজন সম্পন্ন শিশু বা ব্যক্তিৰ ক্ষেত্ৰত আমি কি ধৰণে যিকোনো এটা ভাল ব্যৱহাৰ অৰ্থাৎ গুড বিহেভিয়াৰ বা ডিজায়াৰেবল বিহেভিয়াৰ আমি তেওঁলোকক শিকাব পাৰো বা তেওঁলোকৰ অভ্যাসত পৰিণত কৰিব পাৰো সেই বিষয়ে কিছুমান টেকনিকৰ কথা আলোচনা কৰিব লৈছো আগৰ কেইটামান খণ্ডত মই সিৰিয়ালি এনেকুৱা কিছুমান কৌশলৰ কথা কৈছো যাৰ দ্বাৰা বিশেষ প্ৰয়োজন সম্পন্ন শিশু আৰু সাধাৰণ শিশুৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় অৱশ্যে যে আমি কেনে ধৰণে আনডিজায়াৰেবল বিহেভিয়াৰ অৰ্থাৎ বেয়া ব্যৱহাৰ কিছুমান যদি শিকিছে শিশুৱে তেতিয়া হলে সেইবিলাক আমি কেনেকৈ আঁতৰ কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি এই খণ্ডত মই কেনে ধৰণে শিশুসকলক বিশেষ প্ৰয়োজন সম্পন্নই হওক বা সাধাৰণভাৱে আমি সকলো শিশুৰ কথাই ক'ব পাৰো কেনে ধৰণে যিকোনো এটা ভাল ব্যৱহাৰ তেওঁলোকক শিকাব পাৰো বা কেনে ধৰণে ভাল ব্যৱহাৰ এটা তেওঁলোকৰ অভ্যাসত পৰিণত কৰিব পাৰো সেই বিষয়ে কিছুমান টেকনিকৰ কথা আলোচনা কৰিম আৰু আজি একেবাৰে প্ৰথমতে মই টোকেন সিস্টেম বুলি যেটো কৌশল আছে টেকনিক আছে টোকেন ইকনমি বুলিও কয় সেই কৌশলটোৰ কথা মই আলোচনা কৰিম টোকেন এনেকুৱা এটা কৌশল যেটোক আমি জেনাৰেলাইজড ৰিইনফোৰ্সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো বা জেনাৰেলাইজড ৰিইনফোৰ্সাৰ বুলি কোৱাও হয় এই কৌশলটোক ওকে কেলে কোৱা হয় বিকজ টোকেন সিস্টেমত আমি এনেকুৱা বস্তু কিছুমান ব্যৱহাৰ কৰো যিবিলাক টকা নাইবা যিকোনো ধৰণৰ পইণ্টছৰ নিচিনা বস্তু মানে আমি বেলেগ কিছুমান আমাৰ প্ৰয়োজনীয় বস্তুৰ লগত তাক আমি এক্সচেঞ্জ কৰিব পাৰো হলনি কৰিব পাৰো ঠিক আছে তেনেকুৱা কাৰণে টোকেন সিস্টেমটোক টোকেন ইকনমিক আমি জেনাৰেলাইজড ৰিইনফোৰ্সাৰ হিচাপে ব্যৱহাৰ কৰো ওকে এতিয়া টোকেনটো ৰিইনফোৰ্সমেন্ট কেনেকৈ হ'ব পাৰে ৰিইনফোৰ্সমেন্ট মানে কি হয় আমি শিশুক কিবা এটা ভাল কাম কৰিলে উৎসাহ দিও ওকে হেতুকে ৰিইনফোৰ্সমেন্ট বুলি কয় আৰু মোৰ আগৰ খণ্ডত মই ৰিইনফোৰ্সমেন্টৰ বিষয়ে ডিটেইলছ ভিডিও বনাই থৈ দিছো আৰু আশা কৰো আপোনালোকে হেতু চাব আৰু চালে ৰিইনফোৰ্সমেন্টৰ বিষয়ে সবিশেষ বুজি পাব একেবাৰে ডিটেইলছ বনাইছো মই হেতু ওকে গতিকে এতিয়া থুলমুলকে কৈ থৈছো ৰিইনফোৰ্সমেন্ট মানে কি হয় আমি যে উৎসাহ দিও শিশুসকলক বা যিকোনো ক্ষেত্ৰতে যিকোনো ব্যক্তিকে হোক কিবা এটা ভাল কাম হৈছে তো আমি উৎসাহ দিও নহয় যে হয় খুব ভাল হৈছে এটো তেনেকুৱা ধৰণৰ আৰু শিশুসকলৰ ক্ষেত্ৰত আকৌ বিশেষকৈ বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলৰ ক্ষেত্ৰত এই বস্তুটো উৎসাহ দিয়া বস্তুটো উৎসাহ জগোৱা বস্তুটো বহুতেই উপকাৰী বহুত কামত আহে ওকে গতিকে টোকেনৰ দ্বাৰা আমি শিশুক উৎসাহ যোগাও কেনেকৈ যোগাও ধৰি লওক শিশুৱে কিবা এটা ভাল কাম কৰি দেখুৱাইছে ওকে তেতিয়া আমি এদিনৰ বাবে এটা টোকেন তেও দিম ওকে মোৰ ওচৰত টোকেন চাৰ্ট এখন আছে মই এখন দেখাইছো আপোনালোকক তেতিয়া বুজি পাব এইখন এতিয়া কি হয় হুফালে যে এইখিনি ৰাখিছো এই গোটেইখিনি হল শিশুজনে ভালপোৱা বস্তু বা ভালপোৱা কাম কৰি ভালপোৱা কাম ওকে এইখিনি বস্তু জনাৰ কাৰণে আমি শিশুজনৰ ইন্টাৰেষ্ট কি বিষয়ত আছে কি বিষয়ত নাই সেই কথাখিনি ডিটেইলছ অধ্যয়ন কৰিব লাগে নহয় জানো আৰু হেতু মোৰ ৰিইনফোৰ্সমেন্ট ভিডিওটোত মই বনাই থৈ দিছো যে কেনেকৈ আমি শিশুৰ ইন্টাৰেষ্ট বিলাক জানিব পাৰো ওকে এতিয়া কথাটো হৈছে যে আমি ধৰি লওক কিবা এটা বিহেভিয়াৰ আমি টাৰ্গেট ৰাখিছো যে আমি এই ব্যৱহাৰটো শিশুজনক শিকাম ওকে এতিয়া আমাৰ টাৰ্গেট মতে শিশুজনে যদি এদিন ভাল ব্যৱহাৰটো কৰি দেখুৱাইছে তেতিয়া হলে আমি তেওঁক এটা টোকেন দিম টোকেন মানে এই কাগজৰ টুকুৰাটো নহয় এটো টোকেন চাৰ্টখনত বনোৱাৰ কাৰণে মানে সিম্বলিক্যালি দেখুৱাৰ কাৰণে এইখিনি কৰা হৈছে এতিয়া কি হয় ধৰি লওক টোকেন বিলাক বজাৰত কিনিবও পোৱা যায় ওকে ধৰক প্লাষ্টিকৰ কিছুমান টোকেন পাই ষ্টাৰ সাইজৰ থাকিব তৰা নিচিনা আকাৰৰ বা বেলেগ কিবা শেপৰ তেনেকুৱা ধৰণৰ পোৱা যায় গতিকে তেনেকুৱা আমি কিনিব পাৰো নাইবা ধৰক আমি নিজে বনাবও পাৰো বেজ নিচিনাকে সৰুকে বনালো কিন্তু মেটেৰিয়েলটো এনেকুৱা হোৱাটো উচিত যেটো খুব কমন নহয় আৰু পটককে শিশুৱে হেতু নকল কৰি বেলেগ এটা বনাই দিব নোৱাৰে তেনেকুৱা ধৰণৰ আৰু লগতে ধৰক তৎক্ষণাতে বস্তুটো ফালি পেলাব নোৱাৰে তেনেকুৱা ধৰণৰ হলে ভাল হয় সুবিধা হয় বস্তুটো লাষ্টিং হয় আৰু ওকে এতিয়া কি হয় এনেকৈ এদিনত আমি এটা টোকেন দিছো দ্বিতীয় দিনাও শিশুজনে ভাল ব্যৱহাৰটো কৰি দেখুৱাইছে গতিকে আমি আৰু এটা টোকেন দিছো ওকে এনেকৈ আমি টোকেন বিলাক বঢ়াই গৈ থাকো শিশুজনক দি আছো আৰু এই চাৰ্টখনত কি কৰিছো পাঁচটা টোকেনলৈকে লাষ্ট ৰাখি থৈছো কাৰণটো কি গম পাইছে কাৰণটো এটোৱে যে শিশুসকলৰ ধৈৰ্যৰ এটা সীমা থাকে আমাৰ নিচিনাটো ডাঙৰ মানুহৰ নিচিনা তেওঁলোক নহয় অবভিয়াসলি গতিকে কিমান দিন তেওঁলোকে ধৈৰ্য ধৰিব এক্সচেঞ্জ কৰিবলৈ হয় নাই গতিকে কি হয় তেওঁলোকৰ ধৈৰ্যৰ কথাটো আমি ভাবি চাব লাগে
ওকে আৰু টোকেনত আমি এটা চৰ্ত ৰাখো যে শিশুজনৰ যেতিয়াই মন যায় তেতিয়াই সেই টোকেনটো তেওঁ এক্সচেঞ্জ কৰিব পাৰে আপুনি মই স্পেশাল এডুকেটৰ আমাৰ লগতো এক্সচেঞ্জ কৰিব পাৰে আমিও কিছুমান গিফট শিশুজনৰ কাৰণে ৰাখি থম ধৰক পিতৃমাতৃয়ে দিব আমাক আমি ৰাখি থম লগত নাইবা ঘৰুৱা পৰিবেশত মাক দেউতাকে পিতৃমাতৃয়ে বা অভিভাৱকে তেনেকুৱা ধৰণে কিছুমান বস্তু মজুত ৰাখিব আৰু তাৰ পৰা শিশুজনক গিফটটো দিব ওকে গতিকে তেনেকুৱা ধৰণে আমি কিছুমান বস্তু ৰাখি থম শিশুজনে যেতিয়াই মন কৰে তেতিয়াই টোকেন আমাৰ লগত এক্সচেঞ্জ কৰিব পাৰে ধৰি লওক শিশুজনে এটা টোকেন এক্সচেঞ্জ কৰিছে যে এটা টোকেন মোক এক্সচেঞ্জ কৰি দিব লাগে তেতিয়া শিশুজনে এটা টফি পাব এই যে টফিটো দেখিছে বা বেলুন এই বস্তুবিলাক যে দেখিছে এইবিলাক মই নিজে অকা বস্তু ওকে কিন্তু ঘটনা এটা হৈছে যে যদি আমি যিকোনো এটা চকলেটৰ বা টফিৰ ৰেপাৰ এটা পেকেটটো যদি আমি ইয়াত আঠা লগাই থৈ দিওঁ হেইটোও আমাৰ কাৰণে হেইখনো টোকেন চাৰ্ট হ'ব ওকে এনেকুৱা কম্পালসৰি নহয় যে আপুনি নিজে ড্ৰ কৰিবই লাগিব ওকে তেনেকুৱা ধৰণৰ বা বেলুন এইটো আইসক্ৰীম এনেকে শিশুজনে মানে যেদিনা মন কৰিলে ধৰক দুটা টোকেন আপোনাৰ লগত এক্সচেঞ্জ কৰিছে তেতিয়া হিদিনা এটা বেলুন আপুনি দিব তাক খেলিবৰ কাৰণে তৃতীয় দিনা যদি কোনোবা দিনা যদি তিনিটা টোকেন এক্সচেঞ্জ কৰিছে হিদিনা এটা আইসক্ৰীম পাব যেদিনা চাৰিটা টোকেন আপোনাক দিব এক্সচেঞ্জ কৰিব হিদিনা ধৰি লওক শিশুজনৰ ইন্টাৰেষ্ট আছে যে তেওঁ কালাৰ কৰিবা তেনেকে খুব ভাল পায় আৰু গতিকে সেই এক্টিভিটিটো আমি বনাই দিম খুব ধুনীয়া পেইন্টিং এখন কালাৰ এখন বনাই দিম মানে ড্ৰয়িং এটা বনাই দিম আৰু শিশুজনে হেতুত কালাৰ কৰিব আৰু যেদিনা পাঁচটা টোকেন জমা হ'ব শিশুজনৰ লগত তেওঁ পাঁচটা টোকেন যেতিয়া এক্সচেঞ্জ কৰিব বিচাৰিব হিদিনা পিতৃমাতৃয়ে মাক দেউতাকে বা অভিভাৱকে শিশুজনক ৰিইনফোর্সমেন্ট হিচাপে কি কৰিব এক্সচেঞ্জ হিচাপে পাৰ্কত খেলিবলৈ যাব ওকে গতিকে তেনেকুৱা ধৰণে আমি গিফট বিলাক ৰাখো এই বস্তুবিলাক যে মই ৰাখিছো এইবিলাক নহয় শিশুজনৰ ইন্টাৰেষ্টৰ ওপৰত তেওঁ কি বস্তু ভাল পায় কি খেলি ভাল পায় কেনেকুৱা কাম কৰি ভাল পায় এই কথাবিলাক গম পাইহে আমি এই ৰিইনফোর্সমেন্ট বিলাক ৰাখিব লাগে ওকে হেতু হল আমাৰ টোকেন ইকনমিৰ ডিটেইলছ কথাখিনি এতিয়া দুটামান সৰু কথা আমি জানিব লাগে কথাটো এনেকুৱা হয় যে শিশুজনে টোকেন বস্তুটো যে ব্যৱহাৰ কৰিব বা আমি যে টোকেন ইকনমিত শিশুজনক যে ভাল ব্যৱহাৰ এটা শিকাম আমি কেনেকুৱা শিশু শিকাম আমি এনেকুৱা শিশুসকলক শিকাম যিসকলে টোকেন বস্তুটো যে কিবা এটা বস্তু এক্সচেঞ্জ কৰিলে বেলেগ এটা বস্তু পায় এক্সচেঞ্জেবল যে হয় সেই কথাটো যিসকল শিশুৱে বুজি পায় কেনেকুৱা শিশুৱে বুজি পাব অবভিয়াসলি যিসকল শিশুৰ ওকে যিসকল শিশুৰ ডিসেবিলিটিৰ লেভেলটো মাইল্ড নাইবা মডাৰেট খুব বেছি হাই মডাৰেট নাইবা মাইল্ড লেভেলত থাকে ওকে বাকি আনুষঙ্গিক ডিসেবিলিটি যে না থাকক ইন্টেলিজেন্স ওয়াইজ শিশুজন এনেকুৱা হ'ব লাগে যে এক্সচেঞ্জ বস্তুটো বুজি পায় যে মই যদি এটা টোকেন দিও তেতিয়া মই চকলেট এটা পাম ওকে দুটা টোকেন জমা হ'বৰ দিনা মই বেলুন এটা পাম তেনেকুৱা ধৰণৰ ওকে গতিকে সেই কথাটো যেন শিশুজনে বুজি পায় সেই কথাখিনি আমি লক্ষ্য ৰাখি তেনেকুৱা শিশুৰ ক্ষেত্ৰতহে আমি টোকেন সিস্টেমটো ব্যৱহাৰ কৰো টোকেন ইকনমি যেটো কৌশল সেই কৌশলটো আমি ব্যৱহাৰ কৰো ওকে এতিয়া আমি যে এই টোকেন ইকনমিটো ব্যৱহাৰ কৰিম টোকেন ইকনমি ব্যৱহাৰ কৰোতে আমি কিছুমান কথা মন কৰিব লাগে যে কিছুমান বিশেষ বস্তু আছে কথা আছে যিবিলাক আমি আগতে স্পেসিফাই কৰি শিশুজনক জনাই থব লাগে ওকে আৰু শিশুৰ অভিভাৱকৰ লগতটো আমি কনসালটেশনত থাকিবই লাগে তেখেতসকলৰ সন্মতি অবিহনে আমি কোনটো ব্যৱহাৰ শিশুজনক শিকাম কোনটো নিহিকাম সেই কথাটো আমি স্পেশাল এডুকেটৰ হিচাপে অকলে আমি সিদ্ধান্ত লোৱাটো অনুচিত ওকে এতিয়া শিশুজনক আমি এনেকুৱা কথা কিছুমান কৈ থম আগতীয়াকে যে এনেকুৱা কথাটো এটো এটা ভাল ব্যৱহাৰ হয় এটো এটা গুড হ্যাবিট হয় আৰু এটো যদি তুমি কৰা এটো যদি তুমি দেখুৱা তোমাক আমি পুৰস্কাৰ দিম ওকে তোমাক আমি কিবা এটা পইণ্ট দি থম আৰু সেই পইণ্ট কেটা তুমি যেতিয়াই মন কৰা তেতিয়াই এক্সচেঞ্জ কৰিব পাৰিবা কেতিয়াবা এক্সচেঞ্জ কৰিলে তোমাক টফি দিম কেতিয়াবা এক্সচেঞ্জ কৰিলে তোমাক বেলুন দিম খেলিবৰ কাৰণে বা তেনেকুৱা ড্ৰয়িং বনাই দিম তুমি কালাৰ কৰিবা এনেকুৱা ধৰণে শিশুজনক আমি কৈ থম কিন্তু মন কৰিব এটা কথা এই কথাটো আমি প্ৰত্যেক দিনাই নকওঁ প্ৰত্যেক দিনাই যদি কৈ থওঁ যে আজি যদি তুমি এই ভাল ব্যৱহাৰটো দেখুৱা আজি তোমাক আমি টোকেন দিম আজি তোমাক আমি গিফট দিম হেইটো আমি প্ৰতিদিনাই শিশুজনক কৈ নথওঁ কেলে গম পাইছানে যদি আমি প্ৰতিদিনাই কৈ থওঁ হেতু ৰিইনফোর্সমেন্ট নহয় পিনে হেতু অকমান ভেটি দিয়াৰ নিচিনা হ'ব ব্ৰাইবৰ নিচিনা হ'ব ওকে তাৰ মানে কি শিশুজনে মইতো গিফট এটা পাম আৰু পুৰস্কাৰ এটা পাম আৰু সেই কথাটো মনত ৰাখি পিনে শিশুজনে ভাল ব্যৱহাৰটো আপোনাক কৰি দেখুৱাব ওকে আৰু যেতিয়া এটা সময়ত শিশুজনে ভাল ব্যৱহাৰটো ধুনিয়াকে শিকি যাব বস্তুৰ লোভত আৰু তেতিয়া শিশুজনে শিকি যোৱাৰ পিছত আপুনি যেতিয়া ৰিইনফোর্সমেন্টটো লাহে লাহে ফেড এৱে কৰিব বিচাৰিছে এৰুৱাব বিচাৰিছে তেতিয়া শিশুজনে আকৌ প্ৰবলেম বিহেভিয়াৰ কৰা আৰম্ভ কৰি দিব
বুজি পাইছেনে কথাটো গতিকে আমি সদায় শিশুজনক কৈ নিদিওঁ যে আজি যদি তুমি ভাল ব্যৱহাৰ দেখুৱা তোমাক আমি এনেকৈ গিফ্ট দিম এইটো কৰিম আমি কেতিয়াও নকওঁ কি কৰিম আৰম্ভণিতে আমি প্ৰগ্ৰামটো যেতিয়া আৰম্ভ কৰিম যে ধৰক অহা কাইলৈৰ পৰা মোৰ ইণ্টাৰভেনশ্যন মই আৰম্ভ কৰিম শিশুজনৰ লগত কাম কৰা আৰম্ভ কৰিম তেতিয়া মই আগদিনাই শিশুজনৰ লগত কথা পাতি আলোচনা কৰি হয়তো মাক দেউতাকৰ লগত থাকিব তেনেকুৱাকৈ আলোচনা কৰি সিদিনাতেই মই কথাখিনি তেওঁক বুজাই থৈ দিম ওকে আৰু দ্বিতীয় দিনৰ পৰা আমি কামত লাগি যাম ওকে আৰু প্ৰতিদিনাই আমি মনত পেলাই দি নাথাকো ভালকৈ কৰা কিন্তু কামটো দেই তেতিয়াহে তুমি গিফ্ট পাবা কেতিয়াও নকৰো এইটো ওকে আৰু এই যে টোকেন চাৰ্টখন মই দেখুৱালো এইখন আপুনি যিখিনি ঠাইত শিশুজনক ইণ্টাৰভেনশ্যন দিয়ে ওকে বা ঘৰত হ'লে ঘৰত ধৰি লওক শিশুজনে দেখা পোৱা এটা ঠাইত তেনেকুৱা ঠাইত আমি টোকেন চাৰ্টখন লগাই থৈ দিম যাতে শিশুজনৰ সেইটো দেখি পিনে তেওঁ যি বুজি পাই পাব আৰু আমি কৈ নাথাকো সেইটো ওকে তেওঁৰ নজৰত সেইটো কথা থাকিব লাগে টোকেনটো যে আমি ব্যৱহাৰ কৰোঁ টোকেন ব্যৱহাৰ কৰাৰ বহুত কেইটা সুবিধা আছে এতিয়া মই সুবিধাবিলাক কৈ থৈছোঁ এইবিলাক খুব মনত ৰাখিব লগা কথা টোকেন ব্যৱহাৰ কৰিলে কি হয় আমি যে শিশুজনক শিকাই আছোঁ বা ইণ্টাৰভেনশ্যনটো দি আছোঁ ওকে ইণ্টাৰভেনশ্যন শিডিউলটো আমি চলাই আছোঁ তেওঁৰ লগত এটা সেশন আমি লৈ আছোঁ শিকাই আছোঁ সেই কামটোত এটা বিৰতি বা জটি নপৰে কেতিয়াও ওকে মাজতে বাধা নহয় এক্সাম্পল দিছোঁ ধৰি লওক আমি ৰিইনফোৰ্সমেন্ট ৰাখিছোঁ যে শিশুজনে যদি ভাল ব্যৱহাৰ দেখুৱায় তেতিয়াহ'লে আমি এটা টোকেনৰ বিনিময়ত আমি এটা টফি দিম যিখন মই চাৰ্টত যেটো বস্তু মই দেখুৱাইছোঁ ওকে তেনেকৈ মই ৰাখি থৈছোঁ এতিয়া ঘটনা হ'ল যদি মই টোকেনৰ ব্যৱস্থাটো কৰিছোঁ তেতিয়াহ'লে কি হ'ব টোকেনটো শিশুজনৰ হাতত জমা হৈছে যেতিয়াই মন যায় তেতিয়াও তেওঁ এক্সচেঞ্জ কৰিব পাৰে নহয় জানো আৰু ডেফিনেটলি ক্লাছৰ মাজতে বোলো এই টোকেনটো এক্সচেঞ্জ কৰি এটা টফি তুমি খাই লোৱা সেইটো আমি কেতিয়াও নকৰিম ওকে তেতিয়া কি হ'ব শিকাই থকা বস্তুটো বিৰতি নোহোৱাকৈ আমি ধুনীয়াকৈ এটা ষ্ট্ৰেচ শিকাব পাৰোঁ ওকে প্ৰথম কথা দ্বিতীয় কথা কি হয় যিকোনো এটা যদি খোৱা বস্তু যদি এটা ৰিইনফোৰ্সমেন্ট হয় ইটেবলছ যিকোনো খোৱা বস্তু এটা যদি ৰিইনফোৰ্সমেন্ট হয় তেতিয়াহ'লে অবভিয়াছলি সেইটোৰ দ্বাৰা কিছু সময়ৰো আমাৰ অপব্যয় হয় নহয় জানো এই ধৰি লওক হেণ্ড ৱাছ কৰিলে তাৰপিছত খালে খাই পুনৰ হেণ্ড ৱাছ কৰিলে ধুনীয়াকৈ হাতখন মচিলে আকৌ আহি পিনে কামত বহিলে ওকে গতিকে সময়ৰ অকমান সেই কামটোত সময় অকমান লাগি যায় আমাৰ নহয় জানো গতিকে টোকেন হ'লে সেইটো কথা নহয় শিশুজনে ভাল ব্যৱহাৰ দেখুৱাইছে আপুনি ইমিডিয়েট তেওঁ টোকেন এটা দেখা দিছে টোকেনটো তেওঁৰ লগত জমা থাকি যাব ওকে যেতিয়া মন কৰে তেতিয়া তেওঁ এক্সচেঞ্জ কৰিব সেইটো নেক্সট টোকেনৰ বিনিময়ত আমি বহুত বেলেগ বেলেগ ধৰণৰ ৰিইনফোৰ্সমেন্টটো শিশুজনক দিব পাৰোঁ ফৰ এক্সাম্পল আমি যদি ইয়াত মই পাৰ্কত যোৱাৰ কথাটো লিখিছোঁ যেদিনা শিশুজনে 5টা টোকেন এক্সচেঞ্জ কৰিব তেওঁক পাৰ্কত লৈ যোৱা হ'ব খেলিবলৈ ধৰি লওক এনেকুৱা এক্টিভিটি ৰিইনফোৰ্সমেন্ট যিবিলাক হয় বা ধৰক কিছুমান শিশু থাকে তেওঁলোকে ধৰক এক্টিভিটি ওয়াইজ সুইমিং কৰি ভাল পায় ওকে তেতিয়া তেনেকুৱা ধৰণৰ ৰিইনফোৰ্সমেন্ট এটা আমি ভাল ব্যৱহাৰ দেখুৱাৰ লগে লগে ইমিডিয়েটলি যদি দিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ইণ্টাৰভেনশ্যনটো আমাৰ ক্লাছটো টোটালি তাতে আমি ষ্টপ কৰিব লাগিল হিদিনাৰ কাৰণে হয় নাই গতিকে এইনেকুৱা বহুতখিনি সুবিধা আছে যাৰ কাৰণে টোকেনটো ব্যৱহাৰ কৰাটো খুবেই ইজি ভাল ওকে কিন্তু মন কৰিব লাগিব হেইটোৱে শিশুজনৰ মেন্টেল লেভেলটো ওকে তেওঁৰ ইন্টেলিজেন্সৰ লেভেলটো কিমান হেইটোহে আমি আসলতে মন কৰিবলগীয়া কথা যিসকল শিশুৱে বুজি পায় যে এইটো এক্সচেঞ্জেবল হয় ওকে বা মই ভাল ব্যৱহাৰ কৰিলেহে টোকেন পাম টোকেন মোৰ ওচৰত জমা হ'ব তেতিয়াহে মই ৰিইনফোৰ্সমেন্ট পাম বা কিবা এটা গিফট পাম প্ৰাইজ পাম সেই কথাটো যিসকলে বুজি পাব তেনেকুৱা শিশুৰ ক্ষেত্ৰতহে আমি সদায় টোকেন ইকনমিটো ব্যৱহাৰ কৰোঁ ওকে আশা কৰোঁ আপোনালোকে বুজি পাইছে কথাখিনি আৰু এনেকুৱা ধৰণে যদি আমি প্ৰেক্টিছ কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে কামত আহিব আৰু সঁচা কথা ক'বলৈ গ'লে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ টোকেন ইকনমি যদি ইউজ কৰিব পাৰে খুব কামত আহে বাকি টেকনিকবিলাকো সমানেই কামত দিয়ে কিন্তু টোকেন ইকনমিও সমানেই ফলপ্ৰসূ ওকে গতিকে আজিলৈকে মই ইয়াতে সামৰিছোঁ টোকেন ইকনমিৰ কথা পিছৰ খণ্ডবিলাকত আকৌ বেলেগ কৌশলবিলাকৰ বিষয়ে মই সবিশেষ আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু উপকাৰত আহিব বুলি ভাবিছোঁ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্টেৰে মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ